তো হেল্ল' দোস্ত কেনেকুৱা আছে আপোনালোক আজি আপোনালোকে এনেকুৱা 5টা ফেক্ট জানিব না যিটো নিলে আপোনালোক পাগল হৈ যাব সেয়েহে ভিডিঅ'টো অলপ স্কিপ নকৰি চকু কাণ মেলি আৰামত চাওক ফেক্ট নাম্বাৰ 5 আপোনালোক সকলোৱে টুথপেষ্ট ব্যৱহাৰ কৰে কিন্তু টুথপেষ্টৰ তলৰ পিনে থকা ৰঙা নীলা সেউজীয়া আৰু ক'লা এই ৰংবোৰনো কিয় থাকে আপুনি জানেনে চাওক এই ৰংবোৰে টুথপেষ্টটো কেনেকুৱা ধৰণৰ সেইটো বুজায় মানে টুথপেষ্টটো নেচাৰেলি বনোৱা না কেমিকেল মিহলাই বনোৱা এইটো বুজায় যদি টুথপেষ্টৰ তলৰ পিনে সেউজীয়া ৰং আছে তেতিয়া গম পাব যে সেইটো প্ৰাকৃতিকভাৱে পোৱা বস্তুৰ পৰা বনোৱা হৈছে তাৰ মানে ব্যৱহাৰ কৰিব পাৰি আৰু যদি নীলা ৰং থাকে তেতিয়া গম পাব যে সেইটো নেচাৰেলটো হয় তাৰ লগত আৰু মেডিচিনো মিহলোৱা আছে এইটো আৰু ভাল কিন্তু যদি ৰঙা ৰং থাকে সেইটো অলপ ডেঞ্জাৰ কাৰণ সেইটো নেচাৰেলটো হয় কিন্তু তাৰ লগত কম বেছি পৰিমাণে কেমিকেলো মিহলোৱা থাকে কিন্তু সকলোতকৈ ডেঞ্জাৰ হৈছে ক'লা ৰং থকা টুথপেষ্ট কাৰণ সেইটো সম্পূৰ্ণ কেমিকেলৰ দ্বাৰাই বনোৱা হয় ফেক্ট নাম্বাৰ 4 আপোনালোকে জানেনে মকৰা স্পাইডাৰ যিবোৰে আপোনাৰ ঘৰৰ চুকে কোণে থাকে আপোনালোকে জানি আচৰিত হ'ব যে এটা মকৰাই একো নোখোৱাকৈ বাৰু কিমান দিন জীয়াই থাকিব পাৰে কমচে কম 1 মাহ নহয় 10 বছৰ জীয়াই থাকিব পাৰে ফেক্ট নাম্বাৰ 3 আপোনালোকে জানেনে আমাৰ পৃথিৱীখনত এনেকুৱা এখন অদ্ভুত সাগৰ আছে য'ত মানুহ উপঙি থাকে এইখন সাগৰ কি জানেনে আপুনি এইখন হ'ল মৃত্যু সাগৰ ডেড চি ফেক্ট নাম্বাৰ 2 পৃথিৱীৰ আচৰিত ঘৰবিলাকৰ মাজত এইটো এখন যিটো গছৰ ওপৰত বনোৱা হয় এই ঘৰবিলাকক কোৱা হয় ইনভিজিবল ট্ৰী হাউচ ফেক্ট নাম্বাৰ 1 আপোনালোকে জানেনে এই পৃথিৱীখনৰ আইচলেণ্ড এনেকুৱা এখন দেশ য'ত এটাও মহ পোৱা নাযায় তো ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই জয় অসম